গাইছ কথা হ'ল তো কথাটো হ'ল কি গাইছ ঘৰৰ বেৰে তো মুখ চুখ ধুৱা নাছিলোঁ বোধহয় সেইকাৰণে গাইছ এৰকেৰে মুখটো ধুই আনিলোঁ তো ভালকৈ পোহৰ হয় নাই তো হেল্ল' এভৰিৱান কি খবৰ আৰু এটা নতুন ভিডিঅ' লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ তো নাযাওঁ দেই তো হেল্ল' এভৰিৱান কি খবৰ আপোনালোকৰ সকলোৰে ভাল মোৰো বহুত বেছিয়ে ভাল তো ৰাতিপুৱা আৰু একবাৰ ওলালোঁ গাইজ তো এতিয়া গৈ আছোঁ কপিলিৰ ফালে কেনেকুৱা হৈছে কৈ দিব আগৰ ভিডিঅ'টোৰ ভইচটো ইমান ঠিক হোৱা নাই গাইজ তো আজি একবাৰ কপিলিৰ ফালে মানে কপিলিৰ ভিতৰৰ ফালে যাম তো কপিলিৰ আগৰ ফালেও যাব পাৰোঁ হয়তো ভিতৰৰ ফালে মানে কি কপিলিৰ ভিতৰেও উঠিব পাৰোঁ ফুৰিব মানুহ বহুত বেছি বহুত আজি কালিতো আহি আছে বেছি কৰিছে গাইজ মানে আগৰ যোনটো ভিডিঅ' অহাকালি আপলোড দিছোঁ সেইটো ভিডিঅ' গাইজ ইমান এটা ঠিক নহ'ল মানে কি গাইজ চাউণ্ডৰ লাষ্টৰ প্ৰব্লেম দিলাক কিহৰ কাৰণে বা গাইজ মানে কি হৈছিল মাইক্ৰফোনটো আছিল তলৰ ফালে তো মানে কি কেনেকুৱা হ'ল ভিডিঅ'টো গম নাপাওঁ জাষ্ট ট্ৰাই কৰি আছোঁ কি হয় কৈ দিব মানে কি শিকি আছোঁ আজি আৰু অলপমান ট্ৰাই কৰিম কেনেকুৱা হয় কেনেকুৱা নহয় কৈ দিব বাকী গাইজ লড়কি আছে গাইজ দুটা আপি চলি আছিল ডাউগি আছিল গাইজ অহাকালি দেখা পোৱা নাছিলোঁ আজি দেখা পালোঁ গাইজ মানে এনেকৈ ডাউৰি থাকিলে কি হয় আমাৰ কি চাকৰি পাব পাৰে আৰু ফিটনেছটো ভালে থাকে গাইজ আজিকালি আপি কিছুমানে দাউৰে কিছুমানে নাদাউৰে বাৰু সেইটো ক'ব লগা একো নাই বাট দাউৰিলে ভাল আৰু আগৰ ফালে পৰি আছে পানী বাকী আমি গাইজ যাওঁ কপিলিৰ ভিতৰৰ ফালে মানে কি কপিলি যোৱা ৰাস্তাটো আপোনালোকে হয়তো চিনি পায় আগত গেটটো আছে আপোনালোকে দেখাই পাইছে গাইজ কথাটো হ'ল কি এনেকুৱা ৰাস্তা মাহা গাইজ পুৰা শ্বিলঙৰ এটা ফিল পায় গাইজ মানে কেনেকুৱা হয় অহা ৰাস্তা হয় এনেকৈ আগৰ ফালে দি যোৱা শ্বিলঙৰ এটা ফিল পায় আহি আছে 30 তাৰিখ গাইজ 30 তাৰিখ যাই আছোঁ আমি গ্ৰাছলেণ্ড তো ভিডিঅ' আপোনালোকে দেখিছে চাগে চ' নতুন ভিডিঅ' এটা পাব গ্ৰাছলেণ্ডৰ পৰা তো মানে কি আমাৰ ডিউটি চলি আছে ইভিনিং চ' সেইকাৰণে মৰ্ণিং ব্লগ এটাই কৰি আছোঁ মানে কি 7 দিনত মানে 7টা মৰ্ণিং ব্লগ আহিব চাই যাওঁ গাইজ কথাটো হ'ল কি আপোনালোকে জানেনে মানে কি ইয়াত এটা ৰাস্তা আছে এইটো যায় তোমাৰ কপিলিৰ ফালে বাকী আগত দেখি কি জেগা যায় গাইজ আজিকালি যায়ও পৰা নাই তো নেক্সট ব্লগত যাম কেতিয়াবা বাৰু তো আজি কপিলিৰ ফালৰ পৰা আহোঁ নাগি গাইজ তো ৰাতিপুৱা গাইজ আহিলে আৰু এটা ভয় লগা দৃশ্য হৈ যায় গাইজ মানে কি হয় হাতী চাতি ওলাব গাইজ
স্মৃতি যায় আহি গাইছ এইখন দলঙতে গম পাই যায় আৰু বাকী এইখন ধাবা আগৰ ফালে আছে ধাবা বাকী এইখিনি আছে তো গাইছ ভিউটো চাই লওক গাড়ীখন বাকী মই আছোঁ ইয়াত মানে গাইছ কি হৈছে পুৰা মানে আজি বতৰটো মানে কি সেমেকা টাইপৰ কৰি আছে বাকী মই আছোঁ কপিলিখনৰ মানে কি মাজত তো বাকী আগৰ ফালে পৰি আছে পানী তো ৰাতিপুৱাই ক'ত কি জাগা আহি পাইছে তো এতিয়া বাজিল কেইটা চাই দিওঁ আপোনালোকক তো এতিয়া হৈছে 5:03 গাইছ কথাটো হ'ল কি গাইছ ঘৰৰ বেৰেতো মুখ চুখ ধুই নাছিলোঁ বদায় সেইকাৰণে গাইছ এৰকেৰে মুখটো ধুই এনেকৈ কৈছোঁ গাছ মুখ চুখ ধুই আহিছোঁ নাই ইয়াতে ধুলোঁ আৰু তো ভিডিঅ'টো আছিল এইখিনিয়ে যদি ভিডিঅ'টো অলপ হ'লেও ভাল লাগে তেতিয়াহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বেছি জাগা যাওঁ নাই কাৰণ কি এক ঠাইতে যি যাব লাগিব গাইছ মানে সেইকাৰণে মাইৰ লগত ঘৰৰ পৰা অলপ লাগাৰ দৰেই হ'ল গাইছ কালিৰ পৰা আহিবা নালগে বুলি কৈ আছিল গাইছ সেইকাৰণে মানে কি বেছি জাগা মানে সিমান এটা জাগা নেগেলোঁ আগৰ ফালে চাওক না ভিউ তো বাকী এইখিনিতে ভিডিঅ'টো সমাপ্ত কৰিব ওলাইছোঁ যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি দিব আৰু প্ৰেছ দ্য বেল আইকনটো ক্লিক কৰি দিব তো ভিডিঅ' সদায় ৰাতিপুৱা কিবা নহয় কিবা ভিডিঅ' আহি থাকিব দিয়ক তো এতিয়ালৈ বাই বাই নেকি